Hello everyone, welcome to my channel. কি খবৰ আপোনালোকৰ? মই আশা কৰিছো আপোনালোক সকলো ভালে আছে। আপোনালোকৰ তাত বৰ ঠাণ্ডা কেনেকুৱা পৰিছে? ইয়াত আমাৰ সাংঘাতিক ঠাণ্ডা পৰিছে আৰু সেই কাৰণে আমি সবে এতিয়া জুই ফুৱাই আছো। আপোনালোকে বাৰু জুই ফুৱাইছে নে নাই আৰু জুই ফুৱাই কোনে ভাল পায়? মইতো খুব বেছি ভাল পাওঁ জুই ফুৱাই আৰু সেই কাৰণে এতিয়া আমি জুই ফুৱাই আছো। কাষতে মায়ে মাংস ৰান্ধি আছে। ঠাণ্ডা দিনত কিবা কিবি খাই খুব ভাল লাগে নহয়নে? বিশেষকৈ জ্বলা কুৰকুৰিয়া বা সুপ জাতীয় গৰম কিবা খাবলৈ পাই থাকিলে খুব ভাল লাগে। সেই অকণমান দেখাই দিম বাৰু, আপোনালোকে চাই থাকিব। আশা কৰিছো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আজি যদি প্ৰথমবাৰৰ বাবে কোনোবাই মোৰ চেনেলটো চাইছে প্লিজ সাবস্ক্ৰাইব কৰিহে যাব। কাষতে থকা বেল আইকনটো বজাই দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে সবতকৈ আগত পায়। আৰু এয়া আমি জুই ফুৱাই আছো। আপোনালোকে বাৰু জুইত পুৰা বেঙেনা আলু এইবিলাক খায়নে? আমি এবাৰ যেতিয়াৰ পৰা জুই ফুৱাইছো খুব বেছি আলু পুৰি খাইছো। জুইত পুৰা বস্তুৰ সোৱাদে সুকীয়া নহয়নে? আৰু এয়া কাষতে মায়ে চিকেন বনাই আছে। আজি লোকেল চিকেন বনাই আছে। মই অকণমান দেখাই দিছো। হৈ আছে, ঢাকন দি থৈছে সিজিবৰ কাৰণে। মই অকণমান দেখাই দিয়াছো। এয়া লোকেল চিকেন বনাই আছে। ৰেচিপি আজি শ্বেয়াৰ নকৰো যিহেতু বহুতবাৰ দেখুওৱা হৈছে। একেবাৰে সাধাৰণভাৱে বনাইছে জালুকীয়া জোল এখন। ঠাণ্ডাৰ দিনত জ্বলাকে খাই ভাল লাগে। সিম্পল লোকেল চিকেনৰ তৰকাৰী বনাইছে। কাষতে আলু কাটি থৈ দিছে, এয়াও দি দিব। দেউতাই পকৰি আনি দিছে, পকৰি খাই জুই ফুৱাই আছো। ঠাণ্ডাৰ দিনত বাৰু চুপ খাই কেনে পায়? আমিতো খুবেই ভাল পাওঁ। আৰু আজি যিহেতু অকণমান মাংস আছিলে সেইকাৰণে মই ভাবিলো অকণমান চিকেন আৰু ভেজিটেবল দি এটা হেল্ডি আৰু টেষ্টি গৰম চুপ বনাওঁ। ঠাণ্ডাৰ দিনত এইবিলাক খাই খুব ভাল লাগে নহয়নে? আহক তেন্তে পলম নকৰি আজি ৰেচিপিটো চাওঁগে। মই একদম ঝটপট কুকাৰত বনাই দেখুৱাম খুব কম সময়তে এটা টেষ্টি আৰু হেল্ডি চুপ। চিকেন চুপ বনাবলৈ মই লৈছো অকণমান চিকেন। এয়া মই ব্ৰইলাৰ মাংস লৈছো আৰু মই একেবাৰে সৰুকৈ টুকুৰা কৰি লৈছো। ইয়াত মই হাৰ্ডি সৈতে মাংসখিনি লৈছো। লগতে মই মিহিকৈ কুটি লৈছো গাজৰ, কেপচিকাম, বিলাহী, বন্ধাকবি, এটা পিঁয়াজ আৰু এটা জলকীয়া মই ফালি লৈছো। আপোনালোকে যিকোনো মন পচন্দৰ পাচলি ইয়াত ল'ব পাৰিব। লগতে এয়া মই আদা নহৰু থেতেলিয়াই লৈছো। মই এচামুচৰ জোখেৰে আদা নহৰু থেতেলিয়াই লৈছো। আৰু এতিয়া বলক আমি চুপখিনি বনাওঁ। প্ৰথমে মই এটা কুকাৰ লৈছো আৰু কুকাৰত এতিয়া মই এই মাংসখিনি দি দিম। মই মাংসখিনি একেবাৰে মিহিকৈ কাটি লৈছো, আপোনালোকে দেখিছে। আৰু এতিয়া ইয়াত যোগ কৰি দিম মিহিকৈ কাটি থোৱা পাচলিখিনি। গোটেই পাচলিখিনি মই একেলগে যোগ কৰি ইয়াত এতিয়া যোগ কৰি দিম থেতেলিয়াই থোৱা আদা নহৰুখিনি। এতিয়া ইয়াত যোগ কৰি দিম পানী। মই আধা মগৰ জোখেৰে পানী যোগ কৰিছো। আপোনালোকে যিমান চুপ বিচাৰে সিমানখিনি পানী ইয়াত যোগ কৰি দিব পাৰিব। আৰু এইবাৰ ইয়াত যোগ কৰি দিম সোৱাদ অনুসৰি নিমখ। এইবাৰ ইয়াত যোগ কৰি দিম আধা চামুচ জালুক। মই জালুক যিহেতু অকণমান সৰহকৈ দিছো সেইকাৰণে জলকীয়া কমাই দিছো। আৰু লগতে এতিয়া যোগ কৰি দিম কেইটামান নৰসিংহৰ পাত। মই পাতকেইটা এনেকৈ হাতেৰে অকণমান ছিঙি দিছোঁ, তেতিয়া ফ্লেভাৰটো খুব ধুনীয়া আহে। মই নৰসিংহ পাতৰ গোন্ধটো খুব ভাল পাওঁ। আৰু এতিয়া মই এই কুকাৰটো বন্ধ কৰি দিম আৰু এইখিনি 3টা চিটি অহালৈকে ভালকৈ সিজাই ল'ম। এতিয়া কুকাৰটো মই গেছৰ ওপৰত দি দিছোঁ আৰু ফ্লেমটো মিডিয়াম টু ল' কৰি মই 3টা চিটি আহিবলৈ দিম। 5ৰ পৰা 7 মিনিটতে ৰেডি হৈ যাব আমাৰ হেল্ডি চুপ। এয়া চাওক চিটি গ'ল আৰু মই কভাৰটো খুলি দেখুৱাইছোঁ। এইখিনি ধুনীয়াকৈ সিজি আহিছে। মই এতিয়া গেছৰ ফ্লেমটো আকৌ এবাৰ অন কৰি দিছোঁ আৰু এইখিনি মই খোলাকৈ অকণমান সময় উতলাই ল'ম। খুব বেছি 1ৰ পৰা 2 মিনিট এইখিনি উতলাই ল'ম। আৰু এয়া চাওক কি ধুনীয়াকৈ গোটেইখিনি সিজি আহিছে আৰু ধুনীয়া কালাৰ এটাও আহিছে নহয়নে? কিমান সহজে আৰু কিমান কম সময়তে মই এটা টেষ্টি প্লাছ হেল্ডি চিকেন চুপ ৰেডি কৰিলোঁ। লগতে বহুত ভেজিটেবলছো আছে। আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব, খুব কম সময়তে ৰেডি হৈ যায়। এইখিনি ৰেডি হৈ গ'ল। মই বাউল এটাত উলিয়াই ল'লোঁ। ঠাণ্ডাৰ দিনত গৰম চুপৰ সোৱাদে সুকীয়া নহয়নে? এবাৰ ট্ৰাই কৰিব আৰু যদি ভাল পায় মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। ইয়াৰ ওপৰত অকণমান ধনিয়া পাত দি দিম, তেতিয়া আৰু ধুনীয়া ফ্লেভাৰ এটা আহিব। এতিয়া জুইৰ ওচৰত বহি আমি এইখিনি এনজয় কৰোঁ। মাৰ চিকেনৰ তৰকাৰীও ৰেডি হৈ গ'ল। মায়ে এয়া ভিতৰলৈ লৈ আহিলে। এয়া সম্পূৰ্ণ ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। ঠাণ্ডাৰ দিনত এনেকুৱা গৰম জালুকীয়া জোলৰ সোৱাদেই বেলেগ। গৰম ভাতৰ লগত পৰিৱেশন কৰাহে কথা আৰু নহয়নে?
আজিৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট যোগে জনাবলৈ নেপাহৰিব যদি ভাল পালে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত আজিলৈ আহিছো ধন্যবাদ